কাঠ পেঞ্চিল, এইফালে চাবোন, এইফালে মটন। মোৰ জেজি বাইক ৰেডি, তো মই এতিয়া যাম। নট বালিজান, সন্মানীয় খনেন্দ্ৰ দত্ত, নাহৰ হাকু উপস্থিত। মিটিংখন আমি পতা হৈছে শ্ৰী শ্ৰী সৰস্বতী পূজাৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলক সহায় কৰিবলৈ, সামান্য পৰিমাণৰ সহায় কৰিবলৈ দুজন ব্যক্তি আমাৰ মাজত আহি উপস্থিত হৈছেহি। আমি তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আপোনালোকে জানে মোৰ কাৰ্যকালৰ বেছি দিন নাই, কেইটামান মাহৰ পিছতে মোৰ কাৰ্যকাল শেষ হ'ব। মই এই কাৰ্যকালৰ সময়তে বিভিন্ন ধৰণৰ কাৰ্যসূচী কিছুমান লৈ আজি স্কুলখনক কেনেকৈ আগুৱাই নিব পাৰি তাকে পৰিকল্পনা প্ৰস্তুত কৰিছোঁ। লগতে আপোনালোকে জানি সাক্ষী হ'ব যে আমাৰ বিদ্যালয়খনেই আজি 3টা বছৰ ধৰি A গ্ৰেড লাভ কৰি আহিছে। কিন্তু এই বছৰ ব্লক লেভেল পৰীক্ষাত আমাৰ বিদ্যালয়খনে A+ লাভ কৰিছে। এইটো স্কুলখনৰ কাৰণে এটা ভাল কথা। তোমালোক পৰিষ্কাৰ দেখা পাব লাগিব। আজি তোমালোকে যিমান বগা দেখিছোঁ, অহা পাকে ইয়াতকৈ বগা দেখিব, তাত ধুবা দেই। এইটো তোমালোকৰ আজি সৰস্বতী পূজা উপহাৰ, বুজিছে? 2 নম্বৰ হ'ল তোমালোকৰ জীৱন কৰিবৰ কাৰণে ডক্টৰ ধন্যবাদ। ফাৰ্ষ্ট ক্লাছ পোৱাৰ কাৰণে 101 পোৱাৰ কাৰণে কৃষ্ণকান্ত সন্দিকে 101 পাইছিলে। 101 পোৱাৰ কাৰণে তেওঁক কি দিছিলে? এটা কলম দিছিলে। যিটো কলম মানে সি ল'বলৈ বেয়া পাইছিল। কৃষ্ণকান্ত সন্দিকৈ মানে কলমটো ল'বলৈ বেয়া পাইছিলে। এতিয়া কৈছে সন্দিকৈ, প্ৰিন্সিপালে কৈছে সন্দিকৈ তুমি মানে মানৱ যদি দেখুৱাই দিয়া এই যাতে সোণালী আখৰে তোমাৰ গোটেই জীৱনটো তুমি দেখুৱাই দিয়া। আৰু অৱশেষত কৃষ্ণকান্ত সন্দিকৈ ডক্টৰেট ডিগ্ৰী লাভ কৰিছে। এতিয়া আহিবা সন্তোষ ভূঞা। ইয়াৰ পিছত আহিবা ৰশ্মি ৰেখা দত্ত।